স্বাগতম জনাইছোঁ সকলোকে সৌৰভ XYZ মই এতিয়া বৰ্তমান ঘৰত আছোঁ। এয়া ঘৰৰ পৰিৱেশ এয়া দেখিছেনে মোৰ ঘৰত আছোঁ। আজি মই আপোনালোকৰ থাম্বনেইলখন দেখি আপোনালোকে গম পাই গৈছে মানে কি এডাল আচৰিত আৰু মানে আপুৰুগীয়া ভাইৰেল ট্ৰাইপড বুলি যিডাল ক'লোঁ, কাৰণ এই কাৰণে ক'লোঁ সেইডাল মানে আপোনাৰ ফ্লিপকাৰ্ট এমাজন মেছ' ক'তোৱে উপলব্ধ নহয়। গতিকে এইকাৰণে ক'লোঁ যে এডাল ভাইৰেল ট্ৰাইপড। গতিকে ব'লক আপোনালোকক আজি মই সেই ভাইৰেল ট্ৰাইপডডাল দেখাম, কাৰণ সেইডালে দিয়ে মই ভিডিঅ' বনাই আছোঁ বৰ্তমান। এইডাল ট্ৰাইপডডালে দিয়ে মই সম্পূৰ্ণ ভিডিঅ'বিলাক বনাওঁ, কাৰণ এই যে খেপেংটো যে দেখিছে এই খেপেংটোতে মোবাইলটো ইয়াত ভৰাই দিওঁ, ভৰাই পিনি ইয়াতে ৰবৰ দুডালমান বান্ধি দিওঁ, বান্ধি মানে এনেকৈ ধৰণে গোজ মাৰি লৈ ইয়াতে মানে সম্পূৰ্ণ ভিডিঅ'বিলাক বনাওঁ। মানে আনটো একো নাই, মানুহৰ ইচ্ছা থাকিলে মানে যিকোনো বস্তু লৈয়ে কৰিব পাৰে কাম। কাৰণ এইডালেদিয়ে মই মানে ইয়াতে লগাই লৈ ভিডিঅ'বিলাক বনাই থাকোঁ, কাৰণ ভিডিঅ' বনোৱা বহুত আগ্ৰহ আৰু বহুত হেঁপাহ আছে, সেইকাৰণে এইডালেদিয়ে ভিডিঅ' বনাওঁ। কিন্তু আজিৰ পৰা আৰু মানে এইডালেদি ভিডিঅ' তেনেকৈ নবনাওঁ, বনাম যেতিয়া দৰকাৰ হ'ব এইডালেদিও ভিডিঅ' বনাম। কাৰণ আজি মানে কি হ'ল, কালি মোৰ লগৰ এজনে মোক এডাল ট্ৰাইপড মানে গৰিলা পড এটা দি পঠিয়াইছেহি, যে সি যেতিয়া গম পালে যে মই ভিডিঅ' বনাওঁ, মই ভিডিঅ' বনাই ভাল পাওঁ, সি জানে আগৰ পৰা জানে, গতিকে সেইকাৰণে সি গৰিলা পড এটা দি পঠিয়াইছে। গতিকে আজিৰ পৰা মই মানে গৰিলা পডটোৱেদি ভিডিঅ' বনাম। গতিকে আপোনালোকে ভিডিঅ'বোৰ আজিৰ পৰা অলপ হ'লেও চাই অকণমান হ'লেও ভাল পাব। মানে ইচ্ছা শক্তিটো বহুত আছে, মানে কিবা এটা কৰিবলৈ বহুত হেঁপাহ আছে, আগ্ৰহ আছে, কিন্তু মানে মানুহৰ দৰিদ্ৰতাই যে অকণমান মানে হ'লেও মানুহক জুৰুলা কৰে, সেই কথাষাৰ সঁচা। কাৰণ এইখনে ঘৰ মোৰ, আপোনালোকক আগতো ঘৰখন দেখাই আছোঁ আৰু কিমাননো আৰু ঘৰখনকে দেখাই থাকিম। কিন্তু আজি এই আচৰিত ধৰণৰ ট্ৰাইপডডাল দেখি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। কাৰণ এইডালে দিয়ে আগত যিমানকেইটা ভিডিঅ' বনাইছোঁ এই ট্ৰাইপডডালে দিয়ে ভিডিঅ'কেইটা বনাইছোঁ। মানে এইডাল বাঁহৰ পৰা চুচি ধুনীয়াকৈ কাপোৰ চাপোৰ মাৰি লৈছোঁ। মোবাইলটো অলপ প্ৰব্লেম এটা দিয়ে এডাল যেতিয়া লগাই লওঁ। এতিয়া এইটো মোৰ মানে বৰ্তমান এতিয়া ঘৰতে আছোঁ। ঘৰত মানে কি হয়, ইয়াত আমাৰ ঘৰৰ ওচৰৰ পাজত মানে ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম হয়। মানে কি হয়, ডাইৰেক্ট মোবাইলটো যেতিয়া সন্মুখত লৈ পিনি এতিয়া কিবা কিবি আবুল তাবুল বকি থাকোঁ, তেতিয়া মানুহবোৰে ভাবে কি এই চালা পগলাই হৈ গ'ল নেকি, মানে কি বকিছে, কি কৈছে, কি কৰিছে কি। কিন্তু এইবিলাক মানে থাকে আৰু মানুহৰ, যে কিবা এটা কৰিবলৈ হ'লে মানে অকণমান হ'লেও কষ্ট বা কিবা এটা কৰিবই লাগিব, নহ'লে কষ্ট নকৰিলে ফলনো ক'ৰ পৰা পাম। গতিকে কৰি আছোঁ, আপোনালোকে সহায় কৰিব। গতিকে ভিডিঅ'টো অকণমান হ'লেও শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।